বন্ধু বান্ধৱীসকল মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। যিহেতু বিহু আৰু বিহু দিনাই আমাৰ সন্মুখতে অকমান মানে মেজি আৰু ভেলাঘৰৰ আয়োজন হয়। প্ৰত্যেক বছৰে হৈ আহিছে, দেখি আহিছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ আমাৰ এই পৰিৱেশটি। আৰু ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু লগতে লাইক কমেণ্ট এটা কৰিব। যদি নতুন কোনোবা মোৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেতিয়াহ'লে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা সময়কণত বহুত কুঁৱলী পৰি আছিলে যিহেতু, আৰু এনেকৈ মই ৰাতিপুৱা মানে সোনকালে উঠিলোঁ যদিও ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ ৰাতিপুৱা যেতিয়া জ্বলাইছিলে, কাৰণ বহুত কুঁৱলী আছিলে, তেতিয়া একো ধৰিব পৰা নাছিলোঁ। আৰু এই গা পা ধুই মই ধুনীয়াকৈ আজৰি হৈ এতিয়া তাত নাৰিকল আৰু তামোল পাণ দি থৈ আহিলোঁ। সকলোৱে সেৱাত লৈছে মেজি, আৰু আমি এইখিনিতে বহি আঁতৰৰ পৰাই সেৱা লৈছোঁ, যিহেতু বাঁহবিলাক খুব ধাম ধামকৈ ফুটি আছে। ঠাণ্ডাৰ কাৰণে মানুহবিলাক অহাত অকণমান পলম হৈছে। তাৰ মাজতে মই ঘৰৰ পৰা এপাক মাৰি গ'লোহি, আৰু ইয়াতে প্ৰসাদ দিয়াৰ সময় হৈছে, সেয়ে প্ৰসাদ সকলোৱে লৈছে। আৰু এইফালে আমাৰ বয়োজ্যেষ্ঠসকল ইয়াতে বহি তেওঁলোকেও প্ৰসাদ খাইছে, আৰু ইয়াতে মানে সকলোবিলাক যা যোগাৰ কৰা হৈছিলে, চাহৰ আৰু প্ৰসাদৰ যা যোগাৰ যি হৈছিলে জুইৰ ওচৰতে। সকলোবিলাক বহি এতিয়া ইয়াতে প্ৰসাদ লৈছে, এনেকৈয়ে লৈ প্ৰত্যেকবাৰে। এয়াই আছিল আমাৰ গাঁৱৰ সমূহীয়া মেজি আৰু ভেলাঘৰ। এনেকৈ কিছু সময়ৰ পিছত আৰু ভাগিলে সকলোবিলাক, আৰু মই ঘৰমুৱা হ'লোঁ। এই ঘৰত আহি এতিয়া মই মানে কি হ'ল, যোৱাকালিয়ে অলপ পিঠা তিয়াই থৈছিলোঁ, যিহেতু মই খুন্দিব পৰা নাই পিঠা, ঘৰৰ পৰাই দিছিলে ভাতৰ চাউলৰ পিঠা এইটো। আৰু এইফালে মই গুলি থোৱা পিঠাখিনিত আজি অকণমান তিল ভাজি তাৰ লগত মিক্স কৰি দিছোঁ, মৰমৰীয়া কৰি তিলখিনি অকণমান হাতেৰে ভাঙিও দিছোঁ যাতে গোন্ধটো ভাল ওলায়। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল পিঠা। এতিয়া এয়া কম কমকৈ বনাই আছোঁ, গোটেইখিনি একেলগে বনাই নিদিওঁ। আৰু লগতে এটা টেষ্টটো কৰি চাইছোঁ খাবলৈ কেনেকুৱা হৈছে, কিন্তু টেষ্টটো বৰ ধুনীয়া হৈছে, যিহেতু ভজা তিলৰ যিটো ধুনীয়া স্মেল তাত সোমাই গৈছে, ভাল লাগিছে। বিহু বুলিনো কিনো বনাম, ল'ৰা ছোৱালী লৈ পিঠা পনা বনাবলৈ ইমান অসুবিধা হয় যিহেতু, সেইটো কাৰণে ভাবিলোঁ তাৰ মাজতে ছোৱালীজনী কাৰোবাৰ হাতত দিছোঁ, আৰু যেনে যেনে দি এতিয়া এয়া মানে নাৰিকল থৈ দিছিলোঁ, নাৰিকল দুটা মই গুচাই লৈছোঁ, তাকে এতিয়া বনাওঁ বোলো আপোনালোককো দেখাওঁ বিহু আয়োজনত আমি কি বনাইছোঁনো, কি কৰিছোঁ। আমাৰ আকৌ ৰুকনিখন অকণমান বেলেগ ধৰণৰ, এইখন ভৰিৰ ৰুকনি হয় যিহেতু ঘৰৰে আমাৰ। মই এইখনেহে ৰুকি ভাল পাওঁ, কিন্তু হাত ৰুকনিখনে বহুত বেয়া পাওঁ ৰুকি, সেইটো কাৰণে এইখন কৰিম। আৰু এতিয়া এইটো ইয়াত লগাই ৰুকিম আৰু এয়া এটা ধুনীয়া শ্বেপ দি কেনে মই বনাই দিলোঁ নাৰিকলৰ লাড়ু। দেখাত মিঠাইৰ দৰে হৈছে, আৰু এইফালে কেইটামান ইয়াত আছে, কেইটামান প্লেটত আপোনালোকক দেখুৱাইছোঁ। উৰুকাৰ ৰাতি আমি গোটেইখিনি লগ হৈ এসাঁজ খালোঁ যদিও ভিডিঅ' কৰিবলৈ নহ'ল, আৰু হাঁহ আৰু মাছেৰে আমি এসাঁজ খালোঁ এয়া। আৰু আজি আছে আকৌ খানা, তাৰ ভিডিঅ' নেক্সট ভিডিঅ' দি আছে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পালে। শেষত লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।